হেল্ল' বন্ধুসকল, আপোনালোকে কেনে আছে? নিশ্চয় ভালে চাগে, ময়ো ভালে। বন্ধুসকল, আজি মই এটা নতুন ব্লগ ভিডিঅ' লৈ আহিলোঁ। মানে আজি আমাৰ ঘৰৰ ওচৰত যে বানপানী হৈছে, ঘৰৰ ওচৰত মানে কি আমাৰ ঘৰতে বানপানী। মানে এই পশ্চিম ফালৰ নোৱা নৈ এখন নদী আছে, সেই নদীখনেৰে মানে বহুত পানী আহিছে। পানী অহাৰ ফলতে আমাৰ উল্টাকৈ পানীটো সোমাইছে, মানে পশ্চিমৰ ফালৰ পৰা সোমাইছে। এনেকৈ আমাৰ নদীবিলাক, আমাৰ এইফালৰ নদীবিলাক প্ৰায় পূবৰ পৰা পশ্চিমলৈকে বৈ যায়। কিন্তু ইয়াতে কেনেকুৱা হৈছে যে পশ্চিমৰ পৰা পূবলৈকে বৈ আছে, মানে এনেকুৱা হৈছে ওলোটা হৈছে। কিন্তু এতিয়া পানীটো কমিছে, নিশ্চয় কমিলে কি হ'ব, বৰষুণৰ ফলত আকৌ। সেই গাইছ, মই এতিয়া মাছ মৰা চাব গৈ আছোঁ। মানে আমাৰ ঘৰৰ ওচৰত মাছ মাৰি আছে, তাকে মাছ পাইছে নে নাই এবাৰ চাই আহোঁ। যাই আছোঁ আৰু মাছ মৰা চাব। পাইছা না কাকা মাছ? এই কাকাই মাছ পাইছে, মানে মাছটো এতিয়া মানে মাছটোৰ লগতে কথা পাতিছে। এয়া পানী সিদিনাখন দেখাইছিলোঁ যে পানী অলপ অলপ বৈ আছিলে, কিন্তু আজি কমপ্লিট হৈ গৈছে ফুল পুৰা। বহুত মাছ ইয়াতে, বিৰাট ডাঙৰ মাছ এটা পাইছে। এইটো 4 কিলোমান হ'ব আৰু। ওচৰৰ পৰা বোলে দেখাব লাগে, চাওঁ দেখাওঁ। এই বা বিৰাট ডাঙৰ দেখা পাই দেখোন। এই আমাৰ অঞ্চলৰ বানপানীৰ সমস্যা, মানে কঠীয়াবিলাক চাব পাৰে, কঠীয়া একদম নষ্ট হৈ যাওঁ হৈ গৈছে। মানে বহুত পানী ইয়াতে, পানী হোৱাৰ ফলতে আমাৰ কঠীয়াবিলাকো নষ্ট হৈ গৈছে। বন্ধুসকল, মই এতিয়া ঘৰ আহি পালোঁ। মানে বৰষুণ দিব, আন্ধাৰ হৈ আছে, দিবই আৰু বৰষুণ। এই গাইছ, বৰষুণৰ শব্দ শুনিছা? আহিল আহিল আহিল, 1 2 এইগিলা দাউৰি আছে, দাউৰি আছে। এইয়া বৰষুণ আহিছে, চব দাউৰা দাউৰি কৰি আছে এইফালে। আহিছি কোটে, এবাৰি আহিছি আহি গেল, আহি গেল। আহিলে নাই? চব দাউৰি আছে, পুৰা বৰষুণ আহি গেল। এইগিলা দাউৰি আছে, চব দাউৰ। বৰষুণ আৰু কি কৰিব?